গাইজ নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আজি মই আহিছোঁ মানে মোৰ ফ্ৰেণ্ডজনী বেষ্ট ফ্ৰেণ্ড এইজনী মোৰ তাইক লগ কৰিব আহিলোঁ আমি দুটাই ডিউটিৰ পৰা আহিলোঁ মই মানে ৰুমৰ পৰা আহিছোঁ তাই ডিউটিৰ পৰা বাহিৰত এই পাগলীজনীয়ে মোক সেইটো ছাইডত লৈ গ'ল দেখিছেনে এইফালে গৈ আমি চফটি খালোঁ খাই পিনে আকৌ আহিলোঁ আহি আৰু দুটাই মানে যেতিয়া লগ পাওঁ ন টাইম কেনেকৈ গৈ পাই গমেই নাপাওঁ আৰু যেতিয়া মন বেয়া থাকে ন তাইক লগ পালে মোৰ ভাল হৈ যায় আৰু তাই মানে পাঞ্জাবী হয় একচুৱেলি বাট মই অসমীয়া বাট আমাৰ দুয়োৰে বৰ্ণিংটো ইমান ধুনীয়াকৈ হৈছে ন ইয়াতে তাৰপাছত এইটো মানে অমৃতসৰৰ বহুত পৰ্ট এৰিয়া হয় এইটো মানে ফেমাছ প্লেচ হয় এইটো হাবেলি ইয়াতে আহিছিলোঁ আমি ইয়াতে অলপমান ভেজ থালি খালোঁ খাই পিনে অমৃতসৰ ফুড হয় চব ভেজে যে নৱৰাত্ৰিৰ কাৰণে তাৰপাছত এইফালে আমি ভাবিলোঁ মন্দিৰে যাওঁ গল্ডেন টেম্পলটো ওচৰতে আছিলে আমাৰ তাৰপাছত আৰু গল্ডেন টেম্পল আহি গ'লোঁ যিহেতু আমাৰ দিনতো টাইম নহয় একেবাৰে চ' গল্ডেন টেম্পল ৰাতি অহা যায় আৰু আমি আহিলে এনেকৈ আহিলোঁ চাওকচোন ইমান ধুনীয়া পৰিৱেশ এতিয়া যিসকলে অসমৰ পৰা আহিছে ন তেওঁলোকে গম পাব পাৰে ইমান ধুনীয়া আৰু যদি আপোনালোকে আহিও পোৱা নাই গাইজ ভিজিট কৰক বহুত বেছি ধুনীয়া প্লেচ মানে আৰু পিচ বহুত বেছি আছে মানে শান্তি ইমান লাগে ন মন চন বেয়া লাগি থাকিলে ইয়াতে আমি তাতে